ধেমালি বহুত হৈ গ'ল আৰু ধেমালি সহ্য কৰা নহ'ব। এডাল তীৰ মাৰিলে আমি হাজাৰডাল তীৰ মাৰিম। যিকোনো পৰ্যায়ত আমি জুবিন গাৰ্গৰ ন্যায় লৈহে এৰিম। হত্যাকাৰীয়ে শাস্তি পাবই লাগিব। জামিন পালেই পলাই যাব হত্যাকাৰী। বৰ্তমান সময়তো ফাষ্টেগ আদালতত অব্যাহত আছে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া। ক্ষিপ্ৰগতিত চলিছে প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া। ইজনৰ পাছত সিজন সাক্ষীয়ে প্ৰদান কৰিছে সাক্ষ্য। তাৰ মাজতে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজিও মাত মাতি আহিছে অসমৰ জনতাই। এইবাৰ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিস্ফোৰক মন্তব্য জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মন্তব্য কৰি পাৰ্থ গোস্বামীয়ে কয় যে জামিন লাভ কৰিলে অসমৰ পৰা পলাব জুবিন হত্যাকাৰী। জুবিনক বেয়া পোৱা মানুহ এতিয়াও জীয়াই আছে। অসমীয়া মানুহ চুপহে হৈ আছে। বুকুৰ জুইকুৰা এতিয়াও নুমুৱা নাই। লগতে পাৰ্থ গোস্বামীয়ে মন্তব্য কৰি কয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি মনে মনে নাথাকোঁ। আমি জুবিন গাৰ্গৰ ন্যায় লৈহে এৰিম। তেওঁলোকে যদি এডাল তীৰ মাৰে আমি হাজাৰডাল তীৰ মাৰিম। এতিয়া প্ৰশ্ন হয়, পাৰ্থ গোস্বামীয়ে অভিযোগ কৰা ধৰণে সঁচাকৈ জামিন লাভ কৰিলে পলাই যাব নেকি জুবিন হত্যাকাৰী? সঁচাকৈ জামিন লাভ কৰিব নেকি জুবিন গাৰ্গ কাণ্ডৰ 5গৰাকীকৈ অভিযুক্তই? সেয়া সময়ত হ'ব লক্ষণীয়।